মুর্দাবাদ বিজেপি মুর্দাবাদ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল হাই হাই সর্বানন্দ গিরাসং নাসিরবা খপর রাবা সিং দুমদাক চিবাসারি বুজান রাবা সিংনি ইকাই জনজাগরণ সভা বেঞ্চক দিন না চাঙো হয় আমাৰ যোৱা 15 তাৰিখৰ পৰা আমাৰ গোটেই যি ৰাভা হাছং অঞ্চল আছে ৰাণীৰ পৰা জয়ৰামকুছিলৈকে আমাৰ জনজাগৰণ সভা আৰম্ভ হৈছে 15 তাৰিখৰ পৰা 3 নৱেম্বৰলৈকে আমাৰ জনজাগৰণ সভা আৰম্ভ হৈছে ইকাই জনজাগরণ সভানি ইচ্ছাবনি আতাতো হাবারানো নিশ্চয়কৈ সৰ্বাত্মক বন্ধ হ'ব গণসভা হ'ব গণসমাৱেশ হ'ব নিশ্চয়কৈ তাৰ পিছত আমাৰ যি অৰ্থনৈতিক অৱৰোধ হ'ব আৰু লগতে আমি পিছৰ পৰ্যায়ত আমি অসহযোগ আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হ'ম রেবাগাই ইলেকশন টি বিজেপি পাকে রাবা হাছং লিগা রাখনো নেকি এতিয়ালৈকে যি দেখিছোঁ আমি নিশ্চয়কৈ হয়তো বিজেপিলৈ আমি নাথাকিম আৰু বিজেপিক আমি আহি থকা দিনবোৰত উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সাজু হৈ আছোঁ বিজেপি সরকার রাবা হাছংনা ঠগাইছে নেকি দিম বুলি কৈ আজি পৰ্যন্ত চৰকাৰে প্ৰায় শেষ মুহূৰ্তত আহি পালেহি গতিকে আজি পৰ্যন্ত দিয়া নাই নিশ্চয়কৈ আমাক বিজেপি চৰকাৰে প্ৰতাৰণা কৰিছে বাৰম্বাৰ আমাক প্ৰতাৰণা কৰিছে কাৰণ আমাৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে নিশ্চয়কৈ আজিলৈকে আমাৰ পৰা নাই আৰু সেইকাৰণে আমি সংগ্ৰামৰ ধাৰা আমি পুনৰ আৰম্ভ কৰিবৰ কাৰণে আমি বাধ্য হৈছোঁ রাবা হাছংনি জনজাগরণ সভানি তে সানিং তে গোৱালপাৰা শিলামুখ নি চাকলা দামৰা জিৰা আৰু ঘৰাপটা চাকলা আৰু কামৰূপ শিলামুখনি বন্দাপাৰা আৰু হাহিম চাকলাই জনজাগরণ সভা চাঙিৰেঙা